হেল্ল' নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটাৰে আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনাৰ সকলোৱে ইউটিউব চাই ভালে পায় আৰু ইউটিউবৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ যদি আপোনালোকে SD কাৰ্ড বা গেলাৰী তেনেকুৱাকৈ ছেভ কৰি থ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এটা এপ ইউজ কৰি চাব পাৰে আৰু সেই এপটোৰ নাম হ'ল স্নেপটিউব। মই স্নেপটিউবটো 2 বছৰমানৰ পৰা ইউজ কৰি আছোঁ। স্নেপটিউবটো ইয়াৰ বাবে বহুতেই ভাল আৰু সেইবাবে মই এই এপটো ইউজ কৰি থাকোঁ। গতিকে আপোনালোকে ইউজ কৰি চাব পাৰে। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, স্নেপটিউবটো ডাউনলোড কৰিব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। আৰু এটা বিশেষ কথা কৈ দিওঁ, এই এপটোৰ দ্বাৰা আপোনালোকে যদি ইউটিউবৰ ভিডিঅ'সমূহ অডিঅ'লৈ কনভাৰ্ট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কনভাৰ্ট কৰিবও পাৰে। প্ৰথমতে আপোনালোকে স্নেপটিউব এপটো অন কৰিব লাগিব। এইটো স্নেপটিউব এপ। তাৰপিছত দেখা পাইছে এইবিলাক। তাৰপিছত এইটো মাই ফাইলছ, ছাবস্ক্ৰিপশ্যন, হোম, মাই ফাইলছত এইবিলাক ডাউনলোড কৰাবিলাক দেখুৱাব। বাচ্ছা মই গানবিলাক ডাউনলোড দিছোঁ। নাজানো এইবিলাক গান দিছিলোঁ মই। প্ৰথমতে আপোনালোকে কি কৰিব, ইউটিউবত যাব, ভিডিঅ' ক্লিক কৰিব। তাৰপিছত আপোনালোকে যিটো ভিডিঅ' লাগে চাৰ্চ কৰিব। মই এনেই চাউথফুল মুভি মাৰিছিলোঁ, চাউথ ইণ্ডিয়ান মুভিজ মাৰি চালোঁ। তাৰপিছত আপোনালোকে এইটো দেখা পাইছে, এইটো 3 ডট দি আছে, তাতে ক্লিক কৰিব। শ্বেয়াৰত যাব। তাৰপিছত আপোনাৰ ডাউনলোড উইথ স্নেপটিউবত যাব। তাৰপিছত এইবিলাক যে দেখা পাইছে ভিডিঅ' 360 পিক, এইবিলাক দিয়ে ক্লিক কৰিলে ডাউনলোড হৈ যাব। আৰু যদি আপোনালোকে, মই দেখাই দিছোঁ একেবাৰে ডাউনলোড। তাৰপিছত ডাউনলোড হৈ থাকিব। তাত এপটো অন কৰিব লাগিব। এপটো অন কৰিলে এইটো দেখাই আছে মহাকাল নাম্বাৰ, এইটো পুছ কৰি দিম। মই এতিয়া পুছ কৰি দিছোঁ ভিডিঅ'টো। আৰু এটা দেখাই আছোঁ আপোনালোকক, ভিডিঅ'বিলাক চাওক। হিন্দী ভিডিঅ' মাৰি দিছোঁ, হিন্দী ভিডিঅ' চং মাৰি দিছোঁ। এইটো যে দেখা পাইছে আজা ইয়াত চাটাই, এইটো ভিডিঅ'ত এইটো যে আপোনালোক অডিঅ' লাগে শ্বেয়াৰত যাব। তাৰপিছত ডাউনলোড উইথ স্নেপটিউবতে যাব। তাৰপিছত MP3 দেখাব, এটা MP3 অপশ্যন এটা আহিব ৰ'ব। এই MP3 যি দেখা পাইছে 2 MB 4 MB, তাতে ক্লিক কৰি দিব। MP3টো এই অডিঅ' হৈ যাব, ভিডিঅ'টোৰ পৰা অডিঅ' হৈ যাব। তাৰপিছত আৰু স্নেপটিউব এপটো অন কৰিব। এই দেখা পাইছে চাজা, এইটো হৈ আছে। তো মই পুছ কৰি দিছোঁ, এতিয়া এনেকৈ হৈ থাকিব। তো এইখিনিয়ে ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি কোনোবাই নতুনকৈ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।